সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'টো হ'ল প্ৰাইম কেছ প্ৰ' কোম্পানীত কেনেকৈ জইন কৰিব সেই সম্পৰ্কে সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। কাৰণ বহুতে কৈ থাকে যে আমি প্ৰাইম কেছ প্ৰ' কোম্পানীত জইনিং কৰিব বিচাৰোঁ, কিন্তু নিয়ম নাজানো, প্ৰচেছ নাজানো। চ' আমি কেনেকৈ জইনিং কৰিম। চ' আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো আদৰি ল'ব। আৰু তাৰ লগতে এটা কথা কৈ দিছোঁ, প্ৰাইম কেছ প্ৰ' কোম্পানী এটা এনেকুৱা কোম্পানী য'ত আপুনি নিজৰ ঘৰত বহিয়েই নিজৰ মোবাইলেৰে কাম কৰি প্ৰতিদিনে 200 টকা, 300 টকা, 400 টকাৰ পৰা আৰম্ভ কৰি 1000, 1500, 2000 টকা পৰ্যন্ত আপোনালোকে ইনকাম কৰিব পাৰিব নিজৰ ঘৰত বহিয়েই নিজৰ মোবাইলেৰে। চ' কেনেকৈ কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ যিটো ইণ্টাৰনেট সেইটো অপেন কৰি ল'ব। মোৰ অপেন আছে। আপোনাৰ ইণ্টাৰনেট অপেন কৰাৰ পিছত আপোনালোকৰ নিজৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰ মই দেখাই দিছোঁ আপোনালোকক, চাই লওক। এই প্লে ষ্ট'ৰটো আপোনালোকে অপেন কৰিব। প্লে ষ্ট'ৰৰ পৰা আমাৰ এপ্লিকেশ্যনটো আমি ডাউনলোড কৰি ল'ম সকলোৱে। চ' মই প্লে ষ্ট'ৰ অপেন কৰিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। ফাইনেলি মোৰ প্লে ষ্ট'ৰ অপেন হৈ গ'ল। ওপৰ ফালে চাওক, এনেকুৱা এটা বক্স আছে য'ত এপছৰ নাম লিখিব পাৰে। চ' ইয়াতে আপোনালোকে কি লিখিব মই আপোনালোকক দেখাই দিছোঁ। ধুনীয়াকৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে লিখিব প্ৰাইম কেছ প্ৰ'। মই প্ৰাইম কেছ প্ৰ' লিখিলোঁ। মোৰ ইয়াতে এপছটো ধুনীয়াকৈ ওলাই গ'ল। চ' আপোনালোকৰ ওলাই যাব প্ৰাইম কেছ প্ৰ'। স্পেলিং মিষ্টেক নকৰিব, ভালকৈ চাই লওক। লিখাৰ পিছত এপছটো চাৰ্চ কৰি দিব। ফাইনেলি এপছটো আপোনালোকৰ ওলাই গ'ল ইয়াতে সকলোৰে। তো এনেকুৱা থাকিব আপোনালোকৰ। এইটো হ'ল সৰু এপছ হয়, অনলি 15 MB। তো এই এপছটো আপোনালোকে ইয়াতে মোৰ আনইনষ্টল বুলি আছে, যিহেতু মোৰ অলৰেডি এপছটো ডাউনলোড কৰা আছে আৰু অপেন বুলি আছে। মই এপছটো চলাই আছোঁ, যিহেতু মই কোম্পানীৰ এক্টিভ মেম্বাৰ, ব্ৰঞ্জ ৰিচিভাৰ হয়। চ' আহক আপোনালোকে এপছটো সকলোৱে ডাউনলোড কৰি লওক। এই এপছটো আপোনালোকে ইয়াতে ইনষ্টল বুলি থাকিব, আপোনালোকে ডাউনলোড কৰি লওক। ডাউনলোড হোৱাৰ পিছত আপোনালোকে নিজৰ প্লে ষ্ট'ৰটো বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত চাওক যিটো প্ৰাইম কেছ ডাউনলোড কৰিলে সেইটো ক'ত আছে। মই দেখাই দিছোঁ, মোৰ ইয়াতে আছে প্ৰাইম কেছ। এই প্ৰাইম কেছ এপ্লিকেশ্যনটো আপোনালোকে চাই লওক। এতিয়া আমি প্ৰাইম কেছ এপ্লিকেশ্যনত অপেন কৰি আমি ধুনীয়াকৈ জইনিং প্ৰচেছ আপোনালোকক দেখুৱাই দিম। চাহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। প্ৰাইম কেছ এপ্লিকেশ্যনটো আপোনালোকে এতিয়া অপেন কৰিলে প্ৰথম পেজটো আপোনালোকৰ এনেকুৱা আহিব। মই দেখাই দিছোঁ আপোনালোকক। এইটো আহিব আপোনালোকৰ প্ৰথম পেজ। প্ৰাইম কেছ প্ৰ' বুলি আহিব, লেটছ গ্ৰ' টুগেদাৰ এনেকুৱা আহিব আপোনালোকৰ প্ৰথম পেজ। প্ৰথম পেজ এনেকুৱা অহাৰ পিছত নেক্সট আপোনালোকৰ এনেকুৱা আহিব, নিজে আহিব। আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ। এই পেজটো আপোনালোকৰ সন্মুখত আহিব। এলাউ প্ৰাইম কেছ প্ৰ' টু এক্সিছ দিছ ডিভাইচ লোকেশ্যন, এইটো আপোনালোকে এলাউ কৰি দিব। এই পেজটো ওলোৱাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ এলাউ দাম ক্লিক কৰি দিব। এলাউ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওলাই যাব, এই পেজটো ওলাই যাব। ৰেফাৰেল নান এইটো ওলোৱাৰ লগে লগে আপোনালোকে তলফালে চাব এটা ফুট আছে। তলফালে যিটো ফুট আছে সেই ফুটত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনালোকৰ এই পেজটো ওলাই যাব। মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। হোৱাটছআপ নান বুলি আহিব। এইটো আপোনালোকৰ তলফালে ফুট আছে, আপোনালোকে চেম টিকমাৰ্ক কৰি দিব ফুটটোত। টিকমাৰ্ক কৰি দিয়াৰ পিছত নেক্সট আপোনালোকৰ এই পেজ ওলাই যাব। ইয়াতে লিখা আছে উইথড্ৰ। প্ৰাইম কেছ প্ৰ' কোম্পানীত জইনিং কৰি আপোনালোকে যিমান টকা ইনকাম কৰিব প্ৰতিদিনে প্ৰতি মাহত সকলো টকা আপোনালোকৰ বাই ইউৰ ছেভিংছ একাউণ্ট, বেংক একাউণ্টত আপোনালোকে উইথড্ৰ কৰিব পাৰিব।
আৰু যদি বেংক একাউণ্ট নাথাকে আপোনালোকে পেটিএম একাউণ্টতো পাৰিব। সো উইথড্ৰ ওলোৱাৰ লগে লগে এইটোৰ তলফালে চাব এটা টিক মাৰ্ক আছে, মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। তলফালে যেটো টিক মাৰ্ক আছে টিক মাৰ্কটো আপোনালোকে ক্লিক কৰি দিব। টিক মাৰ্কটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইনেলি এই পেজটো ওলাই যাব। মই দেখাই দিছোঁ আপোনালোকক। এই পেজটো আপোনালোকৰ ওলাই যাব, এনেকুৱা আহিব। ফাৰ্ষ্টে ভালকৈ চাই লওক আপোনালোকে। ইয়াতে প্ৰথমত আহিব আপোনালোকৰ যেটো ইমেইল আইডি, প্ৰত্যেকজন মানুহৰ ইমেইল আইডি আছে, জিমেইল আইডি আছে, সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে দিব। নেক্সট আপোনালোকৰ ইয়াতে আহিব, মই সেকেন্ডলি আপোনালোকক দেখাই দিছোঁ। নেক্সট আপোনালোকৰ ইয়াতে থাকিব ফোন নাম্বাৰ, মোবাইল নাম্বাৰ। সকলোৰে নিজৰ নিজৰ মোবাইল নাম্বাৰ আছে, যেটো ইনকামিং থকা এক্টিভ মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো দি দিব। OTP আহিব পিছত। দি পেলাই তলফালে আপোনালোকৰ তিনিটা সৰু সৰু বক্স দেখা পাব। তিনিটা বক্স আপোনালোকে ৰাইট চিন টিক মাৰ্ক কৰি দিব। কৰি দিয়াৰ পিছত নেক্সট আপোনালোকে সাবমিট কৰি দিব। ইয়াতে সাবমিট আছে, সাবমিট বটন আপোনালোকে ক্লিক কৰি দিব। হৈ গ'ল আপোনালোকৰ সাবমিট বটন ক্লিক কৰি দিয়াৰ পিছত নেক্সট আপোনালোকৰ এই পেজটো খুলিব। যেটো ফোন নাম্বাৰ ইমেইল আইডি দিলে সেইটো ভালকৈ দিব, মনোযোগ দি দিব, যাতে এডিট কৰিব নালাগে। আৰু ভুল হ'লে এডিট কৰি ল'ব, নহ'লে আপোনালোকে প্ৰচেছ কৰি দিব। প্ৰচেছ মই দেখাই দিছোঁ আপোনালোকক, প্ৰচেছ কৰি দিব। প্ৰচেছ কৰি দিয়াৰ পিছত আপোনালোকৰ নেক্সট পেজ আপোনালোকৰ এনেকুৱা আহিব। মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। এই পেজটো খুলি যাব আপোনালোকৰ ফাইনেলি। ইয়াতে লিখা থাকিব ফ্ৰেণ্ডছ ৰেফে কোড আৰু মোবাইল নম্বৰ। ভালকৈ মনোযোগ দি আপোনালোকে চাই লওক। আপোনালোকে কোম্পানীত যোনে আপোনালোকক আমন্ত্ৰণ জনাইছে, যোনে ইনভাইট কৰিছে, যাৰ লগত কথা পাতিছে, তেখেত আপোনাৰ আপলাইন। আৰু কোম্পানীত জইনিং হোৱাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কোড আপোনালোকক লাগিবই, মাষ্ট বি জইনিং কৰাৰ কাৰণে। আৰু সকলোৱে নিজৰ নিজৰ আপলাইনৰ কোড দিব। আৰু যদি আপোনালোকে ইয়াতে মোৰ কোডটো আপোনালোকক দি দিছোঁ, এই কোডটো দি পাই আপোনালোকে ধুনীয়াকৈ জইনিং কৰিব পাৰিব। মোৰ কোডটো ইয়াতে দিয়া আছে, চাই লওক, ধুনীয়াকৈ দিয়া আছে। মই দিছোঁ AAMI1981। এই কোডটো দি পেলাই আপোনালোকে ধুনীয়াকৈ জইনিং কৰিব পাৰিব। মোৰ কোডটো ভালকৈ চাই লওক। মই আকৌ কৈ দিছোঁ আপোনালোকক, এই সম্পূৰ্ণ কোডটো আপোনালোকে একেলগে দিব, AAMI1981। এই কোডটো দি পেলাই আপোনালোকে কোম্পানীত জইনিং কৰি আপোনালোকে কাম কৰিব পাৰিব, ইনকাম কৰিব পাৰিব। সো এইটো দিয়াৰ পিছত আপোনালোকে ইয়াতে ভেৰিফাই বুলি আছে, ভেৰিফাই কৰি দিব। এই কোডটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই বুলি আছে, ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ইয়াতে সাবমিট বুলি পাব। নেক্সট আপোনালোকে সাবমিট কৰি দিব। আপোনালোকে AAMI1981 কোডটো দি ভেৰিফাই কৰি আপোনালোকে ফাইনেলি সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা পেজ আহিব। মই ধুনীয়াকৈ দিছোঁ আপোনালোকক। এই পেজটো আপোনালোকৰ আহি যাব, চাই লওক ভালকৈ। ইয়াতে ফাৰ্ষ্টত থাকিব আপোনালোকৰ ফাৰ্ষ্ট নাম এজ পাৰ KYC। এজ পাৰ KYC মানে আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ডকুমেণ্টছ মতে যিটো আপোনালোকে নাম লিখে সেইটো কয় এজ পাৰ KYC বুলি কয়। পেন কাৰ্ড মতে আপোনালোকৰ যিটো নাম, ফাৰ্ষ্ট নেম দি দিব। নেক্সট আপোনালোকৰ ইয়াতে থাকিব লাষ্ট নেম, আপোনালোকৰ যিটো উপাধি, নিজৰ লাষ্ট নেমটো আপোনালোকে সকলোৰে লাষ্ট নেম ফাৰ্ষ্ট নেম আছে, লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব। নেক্সট আপোনালোকৰ ইয়াতে থাকিব ডেট অফ বাৰ্থ, সকলোৰে নিজৰ নিজৰ DOB বুলি লিখা দিব। জন্মৰ তাৰিখ, DOB মানে হ'ল ডেট অফ বাৰ্থ, জন্মৰ তাৰিখ যিটো আছে ইয়াতে কেলেণ্ডাৰ আছে, আপোনালোকে ভালকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে থাকিব পাছৱৰ্ড,
নিজৰ মতে এটা পাছৱৰ্ড দিব, নিজৰ ইচ্ছা মতে মনত ৰাখিব পাছৱৰ্ডটো। সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে কনফাৰ্ম পাছৱৰ্ডত দি দিব, সেম পাছৱৰ্ড, একেই পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ডত দি দিব। দি পেলাই আপুনি ফাইনেলি ৰেজিষ্টাৰ্ড কৰি দিব। এইখিনি দিয়াৰ পিছত তলফালে ৰেজিষ্টাৰ্ড আছে, ৰেজিষ্টাৰ্ড আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্টাৰ্ড ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এই পেজটো খুলি যাব। এই পেজটো আপোনালোকৰ খুলি যাব, ভালকৈ মই দেখাই দিছোঁ আপোনালোকক। ইয়াতে আপোনালোকৰ এটা OTP দিব লাগিব। ইয়াতে এটা বক্স থাকিব, এই বক্সটোত আপোনালোকে এটা OTP দিব লাগিব। ইয়াতে এটা বক্স থাকিব, ইয়াতে এটা OTP আহিব। আপোনালোকে যিটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰটো এটা OTP কোড আহিব, ওৱান টাইম পাছৱৰ্ড। সেই OTPটো ইয়াতে দি পেলাই আপোনালোকে ধুনীয়াকৈ ইণ্টাৰ বুটন ক্লিক কৰি দিব। ইয়াতে OTP দি পেলাই, বুজি পাইছে সকলোৱে? OTP দি পেলাই এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে তাৰপিছত এটা আহিব, প্ৰাইম কেছ পলিচি একচেপ্টেড বুলি আহিব তলফালে। আপোনালোকে ধুনীয়াকৈ একচেপ্ট কৰি দিব পলিচিটো। একচেপ্ট কৰি দিয়াৰ পিছত ফাইনেলি আপোনালোকৰ জইনিং হৈ গ'ল। এই পেজটো আপোনালোকৰ খোল খাই যাব। সকলোৰে আপোনালোকৰ নাম, আপোনালোকৰ ৰেফাৰ ID এনেকৈ ওলাই যাব। ফাইনেলি আপোনালোকৰ কোম্পানীত, প্ৰাইম কেছ প্ৰ' কোম্পানীত জইনিং হৈ গ'ল সকলোৰে। চ' জইনিং হোৱাৰ পিছত আপোনালোকে ইয়াতে চাব কুপনছ, সাৰ্ভে, এক্টিভ জোন, স্পিন এণ্ড উইন, মেনু, ভিডিঅ', এক্টিভ ইউজাৰ, ৰেফাৰেঞ্চ স্পিন। প্ৰত্যেকটো বক্সৰ আপোনালোকে কাম কৰিব পাৰিব। এইবিলাক প্ৰত্যেকটো বক্সৰ ইনকাম আছে, প্ৰত্যেকটো বক্সৰ কাম আছে, আপোনালোকে এইবিলাক কাম কৰিব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট মেছেজটো হ'ল ইয়াতে এটা অডিঅ' ভইচ আছে, মই টিকমাৰ্ক কৰি দেখাই দিছোঁ আপোনালোকক। এই অডিঅ' ভইচটো আপোনালোকে মনোযোগ দি শুনিব। এইটো হ'ল আমাৰ কোম্পানীৰ যোনজন MD ছাৰ, MD ছাৰৰ ভইচ। তেখেতে কৈ দিছে যে প্ৰাইম কেছ প্ৰ' কোম্পানী কেনেকুৱা কোম্পানী, কেনেকৈ ID এক্টিভেশ্যন কৰিব লাগে, কেনেকৈ কাম কৰিব লাগে, এই গোটেইখিনি বস্তু আপোনালোকক ধুনীয়াকৈ কৈ দিছে। গতিকে সেই অডিঅ' ভইচটো আপোনালোকে মনোযোগ দি শুনি ল'ব। ফাইনেলি আপোনালোকৰ জইনিং হৈ গ'ল। সকলোৱে কাম কৰক, সকলোৱে ইনকাম কৰক, সকলোলৈ অল দ্য বেষ্ট। আৰু শেষত আপোনালোকৰ বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান মনোযোগ দি ভিডিঅ'টো চালে। এতিয়া আপোনালোকৰ এটা মেছেজ আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই সাৰ্ভে, এক্টিভ জোন, স্পিন এণ্ড উইন, মেনু, ভিডিঅ', এক্টিভ ইউজাৰ, ৰেফাৰেঞ্চ স্পিন, এই বক্সৰ কামবিলাক আপুনি কেনেকৈ কৰিব সেই বিষয়ে আপোনাক ধুনীয়াকৈ বুজাই দিয়া হ'ব। কেনেকৈ বুজাই দিয়া হ'ব? চ' আপোনাক নিশ্চয় পৰৱৰ্তী মই এইবিলাকৰ কাৰণে আপোনালোকলৈ এটা ভিডিঅ' লৈ আগবঢ়াম। সেই ভিডিঅ'টো কেনেকৈ আপোনালোকে পাই যাব, সেই ভিডিঅ'টো যাতে আপোনালোকে নিজে নিজে ডাইৰেক্ট পাই যায়, তাৰ কাৰণে কাইণ্ডলি মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে ভাবিছে যে ভিডিঅ'টো চোৱাৰ পিছত জইনিং কৰাৰ কাৰণে আপোনালোকৰ সহজ হৈছে, যদি ভাবিছে যে জইনিং কৰাত আপোনালোকৰ সহজ হৈছে, তো কাইণ্ডলি সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ পৰৱৰ্তী যিবিলাক কামৰ ভিডিঅ' আছে, সাৰ্ভে কেনেকৈ কৰিব, এক্টিভ জোন কেনেকৈ কৰিব, ৰেফাৰেঞ্চ স্পিন কেনেকৈ কৰিব, এই বক্সৰ কামবিলাক আপোনালোকে কেনেকৈ কৰিব, এইবোৰলৈ সম্পূৰ্ণ ধুনীয়াকৈ অসমীয়াত বিতং আপোনালোকলৈ মই ভিডিঅ' আগবঢ়াম। আৰু পৰৱৰ্তী ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাবৰ কাৰণে সকলোৱে কাইণ্ডলি মোৰ ইউটিউব চেনেল AS লাইফলাইন ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিটো বেল নটিফিকেশ্যন আছে ধুনীয়াকৈ টিকমাৰ্ক কৰি দিব, যাতে আপোনালোকে সকলোৱে আমাৰ আপলোড কৰা ভিডিঅ'বিলাক আপোনালোকে পোনে পোনে পাই যায়। তাৰপিছত আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ যে এই এপ্লিকেশ্যনটোৰ, প্ৰাইম কেছ প্ৰ' এপ্লিকেশ্যনটোৰ যিটো লিংক, সেই লিংকটো আপোনালোকক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আপোনালোকক দি দিম। টোটেল জইনিং প্ৰচেছৰ টেক্স আপোনালোকে এই ডিছক্ৰিপশ্যনত পাই যাব। আৰু সম্পূৰ্ণ যিটো প্ৰাইম কেছ প্ৰ' এপ্লিকেশ্যন, এই এপ্লিকেশ্যনটোৰ লিংক কোনোবাই যদি টাইপ কৰিব নোৱাৰে, তো আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰিলে ডাইৰেক্ট আমাৰ প্ৰাইম কেছ প্ৰ' কোম্পানীৰ এপ্লিকেশ্যনৰ যিটো লিংক, ডাইৰেক্ট এপ্লিকেশ্যনটো আপোনালোকৰ প্লে ষ্ট'ৰত খুলি যাব।
চ' পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে আহক, সকলোৱে জইনিং কৰক, সকলোৱে ইনকাম কৰক। জয় প্ৰাইম কেছ প্ৰ' কোম্পানী, জয় আই অসম।